যোনে যোনে অৰুণোদয় পোৱা নাই, যাৰ পৰিয়ালত এটাও অৰুণোদয় পোৱা নাই, মই ৰূপেশ গোৱালাক আজি 2000 নতুনকৈ অৰুণোদয় দি থৈ যাম, যাতে নোপোৱা সকলকো ৰূপেশ গোৱালাই দিব পাৰে। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? বঢ়িয়া। আৰু আজি যে 5000 টকা আমি পাম, এই 5000 টকাও আপোনালোকে ভাল কামত খৰচ কৰিব, যাতে টকাটো আপোনালোকে ভাল কামত খৰচ কৰিব, ল'ৰা ছোৱালীৰ পঢ়াৰ কাৰণে বা আন ভাল কামত আপোনালোকে খৰচ কৰিব। এতিয়া আপোনালোকে মোক কওক, আপোনালোকে চাউলৰ লগতে এতিয়া যে 100 টকাত আমি দালি, নিমখ, চেনি দি আছো, আপোনালোকে পাইছে নে নাই পোৱা? পাইছে। এতিয়া দালি পালে, চেনি পালে, নিমখ পালে, আৰু কি দিব লাগিব আপোনালোকক? কি দিব লাগিব? ডাঙৰ কৰি কওক। তেল দিব লাগিব। 1 লিটাৰ লাগিব নে আধা লিটাৰকৈ লাগিব? কিমান লাগিব? 1 লিটাৰকৈ। ঠিক আছে। চাউল যেনেকে ফ্ৰী পাই আছে, অহাবাৰ দালি, নিমখ, চেনি, মিঠাতেলো আপোনালোকে ফ্ৰী পাই যাব, আৰু 100 টকাটো আপোনালোকে দিব নালাগিব। যোনে যোনে অৰুণোদয় পোৱা নাই, যাৰ পৰিয়ালত এটাও অৰুণোদয় পোৱা নাই, মই ৰূপেশ গোৱালাক আজি 2000 নতুনকৈ অৰুণোদয় দি থৈ যাম, যাতে নোপোৱা সকলকো ৰূপেশ গোৱালাই দিব পাৰে। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? বঢ়িয়া। আৰু আজি যে 5000 টকা আমি পাম, এই 5000 টকাও আপোনালোকে ভাল কামত খৰচ কৰিব, যাতে টকাটো আপোনালোকে ভাল কামত খৰচ কৰিব, ল'ৰা ছোৱালীৰ পঢ়াৰ কাৰণে বা আন ভাল কামত আপোনালোকে খৰচ কৰিব। এতিয়া আপোনালোকে মোক কওক, আপোনালোকে চাউলৰ লগতে এতিয়া যে 100 টকাত আমি দালি, নিমখ, চেনি দি আছো, আপোনালোকে পাইছে নে নাই পোৱা? পাইছে। এতিয়া দালি পালে, চেনি পালে, নিমখ পালে, আৰু কি দিব লাগিব আপোনালোকক? কি দিব লাগিব? ডাঙৰ কৰি কওক। তেল দিব লাগিব। 1 লিটাৰ লাগিব নে আধা লিটাৰকৈ লাগিব? কিমান লাগিব? 1 লিটাৰকৈ। ঠিক আছে। চাউল যেনেকে ফ্ৰী পাই আছে, অহাবাৰ দালি, নিমখ, চেনি, মিঠাতেলো আপোনালোকে ফ্ৰী পাই যাব, আৰু 100 টকাটো আপোনালোকে দিব নালাগিব। যোনে যোনে অৰুণোদয় পোৱা নাই, যাৰ পৰিয়ালত এটাও অৰুণোদয় পোৱা নাই, মই ৰূপেশ গোৱালাক আজি 2000 নতুনকৈ অৰুণোদয় দি থৈ যাম, যাতে নোপোৱা সকলকো ৰূপেশ গোৱালাই দিব পাৰে। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? বঢ়িয়া। আৰু আজি যে 5000 টকা আমি পাম, এই 5000 টকাও আপোনালোকে ভাল কামত খৰচ কৰিব, যাতে টকাটো আপোনালোকে ভাল কামত খৰচ কৰিব, ল'ৰা ছোৱালীৰ পঢ়াৰ কাৰণে বা আন ভাল কামত আপোনালোকে খৰচ কৰিব। এতিয়া আপোনালোকে মোক কওক, আপোনালোকে চাউলৰ লগতে এতিয়া যে 100 টকাত আমি দালি, নিমখ, চেনি দি আছো, আপোনালোকে পাইছে নে নাই পোৱা? পাইছে। এতিয়া দালি পালে, চেনি পালে, নিমখ পালে, আৰু কি দিব লাগিব আপোনালোকক? কি দিব লাগিব? ডাঙৰ কৰি কওক। তেল দিব লাগিব। 1 লিটাৰ লাগিব নে আধা লিটাৰকৈ লাগিব? কিমান লাগিব? 1 লিটাৰকৈ। ঠিক আছে। চাউল যেনেকে ফ্ৰী পাই আছে, অহাবাৰ দালি, নিমখ, চেনি, মিঠাতেলো আপোনালোকে ফ্ৰী পাই যাব, আৰু 100 টকাটো আপোনালোকে দিব নালাগিব। যোনে যোনে অৰুণোদয় পোৱা নাই, যাৰ পৰিয়ালত এটাও অৰুণোদয় পোৱা নাই, মই ৰূপেশ গোৱালাক আজি 2000 নতুনকৈ অৰুণোদয় দি থৈ যাম, যাতে নোপোৱা সকলকো ৰূপেশ গোৱালাই দিব পাৰে। ভাল হ'বনে বেয়া হ'ব?
ভাল হবনে বেয়া হব? বঢ়িয়া। আৰু আজি যে 5,000 টকা আমি পাম, এই 5,000 টকাও আপোনালোকে ভাল কামত খৰচ কৰিব, যাতে টকাটো আপোনালোকে ভাল কামত খৰচ কৰিব, ল'ৰা ছোৱালীৰ পঢ়াৰ কাৰণে বা আন ভাল কামত আপোনালোকে খৰচ কৰিব। এতিয়া আপোনালোকে মোক কওক, আপোনালোকে চাউলৰ লগতে এতিয়া যে 100 টকাত আমি দালি, নিমখ, চেনি দি আছো, আপোনালোকে পাইছে নে নাই পোৱা? পাইছে। এতিয়া দালি পালে, চেনি পালে, নিমখ পালে, আৰু কি দিব লাগিব আপোনালোকক? কি দিব লাগিব? ডাঙৰ কৰি কওক। তেল দিব লাগিব। 1 লিটাৰ লাগিব নে আধা লিটাৰকৈ লাগিব? কিমান লাগিব? 1 লিটাৰকৈ। ঠিক আছে। চাউল যেনেকে ফ্ৰী পাই আছে, অহাবাৰ দালি, নিমখ, চেনি, মিঠাতেলো আপোনালোকে ফ্ৰী পাই যাব, আৰু 100 টকাটো আপোনালোকে দিব নালাগিব।